বিপিএফেটো সহায় য'ত লাগে কৰিয়ে থাকে মই কেনেকৈ কাৰ পৰা সহায় উলিয়াব লাগে এইটো মই জানো ইলেকশ্যনত চবেই সহায় কৰি দিব কংগ্ৰেছেও কৰিব বিপিএফেও কৰিব ইপিপিএলো কৰিব আপোনালোকেও কৰিব কেতিয়াবা আপোনালোকে বেয়া কথা লিখি কৰি দিয়ে সেইটো মানুহৰ ৰিয়েকশ্যন হয় কেতিয়াবা আমাক মোক গালি পাৰাৰ ফলত কেতিয়াবা ভোট আহি যায় গতিকে ইনডাইৰেক্টলি মই চবৰ পৰা সহায় লৈ ল'ম সহায় লোৱাটো একো ভুল নাই আৰু হাগ্ৰামা মহিলাইটো আমাক ৰাজ্যসভা ইলেকশ্যনতো সহায় কৰিছে কিন্তু প্ৰমোদ বড়োক এৰাৰ কথাটো নহয় বিজেপিয়ে কাকো নেৰে আমিতো বিপিএফকো এৰা নাছিলোঁ তেওঁলোকে আঁতৰি গৈছিল আমিতো এৰা নাই আনকি আপোনালোকে দেখিব যে আমাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰাৰ পিছতো প্ৰমীলাৰাণী ব্ৰহ্ম কেণ্ডিডেট আছে মহাজোঁট কংগ্ৰেছ ইউডিএফ আৰু ইউপিপিএলৰ মন্ত্ৰী আছে বিজেপি চৰকাৰ আপোনালোকে মনত ৰাখি পেলাব যে চন্দন ব্ৰহ্ম কণ্টেষ্ট কৰি আছে কংগ্ৰেছৰ লগত ইলেকশ্যন কেম্পেইন কৰি আছে কংগ্ৰেছৰ লগত কিন্তু মন্ত্ৰী হৈ আছে বিজেপি গভৰ্ণমেণ্টত আমি এবাৰো তেওঁলোকক কোৱা নাই যে আপোনালোকে ৰিজাইন দি দিয়ক বিজেপিটো কোনো বিৰোধী নাই ইউপিপিএল আৰু বিপিএফৰ মাজত বিৰোধিতা আছে আমাৰ লগত কি আছে আমিতো সৰু সৰুকৈহে তেওঁলোকৰ চিএম হ'ব আমি ইএম কেইটাহে হ'ব লাগে গতিকে আমি ঠিক আছো আমাৰ লগত ক'তো বিৰোধিতা নাই কাৰো লগত কিন্তু এলায়েন্স আমাৰ ইউপিপিএলৰ লগত এলায়েন্সটো বিপিএফৰ লগত নহয় আমি ইউপিপিএলকে আমি সিট দিম বা আমি তেওঁলোকৰ পৰা সিট ল'ম বিপিএফ যেহেতু এনডিএৰ লগতো নাই আনটোতো নাই গতিকে শুভেচ্ছাটো থাকিব কোনোবা ফালে শুভেচ্ছা থকাটো কাকো আপত্তি নাই যদি আপোনাৰ কেণ্ডিডেট নাই আপুনি ভোটটো কাক দিব কোনোবা এটা ফালেতো দিবই লাগিব নিউট্ৰেল বুলিতো কথা নাই গতিকে মই ভাবোঁ যে আমাকে দি দিব